স্বাগতম জনাইছোঁ ৰূপন এডুকেশ্যন ইউটিউব চেনেলৰ পৰা। আজি এনি ফ্ৰাংক ডায়েৰীৰ পাঠৰ অনুশীলনীবোৰৰ প্ৰশ্নবোৰ সকলোৱে আলোচনা কৰিম। তো 1 নম্বৰ প্ৰশ্নটো হ'ল, জন্মসূত্ৰ এনি ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? উত্তৰটো হ'ল, জন্মসূত্ৰ এনি ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। খ নম্বৰ, এনি ফ্ৰাংকৰ দেউতাৰ নাম কি আছিল? উত্তৰ, এনি ফ্ৰাংকৰ দেউতাৰ নাম অটো ফ্ৰাংক। গ নম্বৰটো হৈছে, নাজী বাহিনীৰ হাতত ৰক্ষা পাবলৈ তেওঁলোকে ক'ত লুকাই আছিল? নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ 2 বছৰ কাল এটা পৰ্ণশালাত লুকাই আছিল। ক নম্বৰটো, এনি ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিল-লেখা লিখিছিল? উত্তৰ, এনি ফ্ৰাংক 1942 চনৰ পৰা 12 জুনৰ পৰা 1944 চনৰ 1 অক্টোবৰলৈকে ডায়েৰী লিখিছিল। ঙ নম্বৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাজনৰ নাম কি? এই সেনাজনে ইহুদীসকলক কি কৰিছিল? উত্তৰটো হৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাজনৰ নাম হৈছিল এডলফ হিটলাৰ। এই সেনাজনে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীসকলক তেওঁ নিজে আৰু সেনাৰ হতুৱাই হত্যা কৰিছিল। 6 নম্বৰটো, এনি ফ্ৰাংকে কিয় দিল-লেখা লিখিবলৈ ইচ্ছা কৰিছিল? এনি ফ্ৰাংকে দিল-লেখা লিখিবলৈ ইচ্ছা কৰাৰ কাৰণ হৈছে ভৱিষ্যত এজনী তেওঁৰ বছৰীয়া কৈশোৰৰ চিন্তা ভাৱনাৰ বিষয়ে জানিবলৈ বাবে হয়তো কোনোবাই আগ্ৰহ প্ৰকাশ কৰিব পাৰে। তেওঁৰ বাবে পঞ্জীভুক্ত হৈ থকা সকলো কথা সবিস্তাৰে তেওঁ ডায়েৰীত পাতত লিখি থৈছিল। এই এনি ফ্ৰাংকে ডায়েৰীত লিখিবলৈ ইচ্ছা কৰাৰ আন এক কাৰণ হৈছে তেওঁৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তেওঁৰ অভাৱ পূৰণ কৰিবলৈ তেওঁ ডায়েৰীখনেৰে বন্ধুক জ্ঞান কৰিছিল আৰু সেই বন্ধুজনৰ নাম আছিল গীতি। এই ডায়েৰীখনত তেওঁ নিজৰ অন্তৰৰ সকলো কথা উজাৰি প্ৰকাশ কৰিছিল। 6 নম্বৰটো, দিল-লেখাসমূহ এনি ফ্ৰাংকে কিয় সম্পাদন কৰিছিল? দিল-লেখাসমূহ এনি ফ্ৰাংকে সম্পাদন কৰাৰ কাৰণ আছিল 1944 চনৰ কোনো এটা দিনত হিটলাৰৰ চৰকাৰে এজন বিশেষ লণ্ডনৰ পৰা আনতাৰ যোগ ঘোষণা কৰি সেই যুদ্ধ সাম কথাৰ পিছত তেওঁ জাৰ্মান অভিগৃহীত অঞ্চলত বাস কৰা যিসকল হিটলাৰৰ লোক যুদ্ধৰ সময়ত দুখ যাতনা ভোগ কৰিছিল তেওঁলোকৰ সান্ধ্য গ্ৰহণ কৰি আৰু এইবোৰক জনসাধাৰণৰ বাবে প্ৰচলন কৰিব তেওঁ প্ৰাথমিক চিঠিপত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছে। এই কথাত অনুপ্ৰাণিত হৈ এনি ফ্ৰাংকে তেওঁলোকৰ ডায়েৰীখনৰ ভিতৰত এখন পুথি প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেওঁ তেতিয়ালৈকে কি কথাবোৰ কৈছে সম্পাদন কৰি পুনৰ লিখি উলিয়াই যায়। অটো ফ্ৰাংকৰ পৰিয়ালটো কিয় পৰ্ণশালাত আত্মগোপন কৰিছিল? উত্তৰটো হৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদী লোকক তেওঁ নিজে আৰু নিজৰ হতুৱাই হত্যা কৰিছিল। সেই সময়ত এনি ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংক সপৰিয়ালে হেলঙত বাস কৰিছিল। তেওঁ নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটো ৰক্ষা কৰিবলৈ 2 বছৰ কাল পৰ্ণশালাত আত্মগোপন কৰিছিল। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এনি ফ্ৰাংকে উপলব্ধি কৰা কিয় বুজাই লিখা? উত্তৰটো হ'ল, মানুহৰ মনত বিভিন্ন ধৰণৰ চিন্তা ভাৱনাৰ অৱবাহৰ খেলিমেলি কৰি আছে। সময়ৰ সুবিধা অনুযায়ী মানুহৰ এই ভাৱ চিন্তা আনৰ আগত প্ৰকাশ কৰে। একৰ বাক্যিক প্ৰকৃত বন্ধুৰ আগত এজন মানুহে সকলো ধৰণৰ চিন্তা ভাৱনা মুকলিভাৱে প্ৰকাশ কৰিব পাৰে। অৱশ্য যিমানে সময়ত মানুহৰ যিমানে কথা ক'বলৈ বা শুনিবলৈ ইচ্ছা নকৰিব পাৰোঁ, দিনাখন এনি ফ্ৰাংকৰ কৰিবলৈ একো কাম নথকাত
হতাশ ভুক্তিছিল আৰু ঘৰতে থকা এনি ফ্ৰাংক বাহিৰলৈ ওলাবলৈ যাব ভাবি আছিল। অৱশেষত তেওঁ য'তে আছিল তাতে বহি থাকি আৰু সেই সময়ত মনলৈ অহা সকলো ভাৱ অনুভূতি একান্ত মতে কাগজত লিখি গ'ল। তেওঁ উপলব্ধি কৰিছিল যে মানুহতকৈ কাগজত ধৈৰ্য বেছি। যিদৰে প্ৰকৃতিৰ বন্ধু আগতে মনৰ সকলো কথা ব্যক্ত কৰিব পাৰে, সেয়েহে কাগজতো মনৰ সকলো কথা সংকোচ নকৰাকৈ যিমানে সময় মন যায় সিমানে সময় লিখি থাকিব পাৰি। গতিকে এনি ফ্ৰাংকে মানুহৰ কাগজত ধৈৰ্য বেছি বুলি উপলব্ধি কৰিছিল। 9 নম্বৰটো হৈছে এনি ফ্ৰাংকে নিজকে কিয় অলক্ষৰীয়া বুলি লিপিবদ্ধ কৰিছিল? উত্তৰটো হ'ল এনি ফ্ৰাংকে এজনো প্ৰকৃতিক বন্ধু নাছিল, সেইবাবে তাই নিজকে অলক্ষৰীয়া বুলি উপলব্ধি কৰিছিল। এনি ফ্ৰাংকে নিজৰ বুলিবলৈ মাক দেউতাক 10 বছৰীয়া এগৰাকী বাপেকে খুৰায়েক আৰু মিত্ৰজনকে বন্ধু আছিল। তেওঁৰ অতি কষ্টকালীন অনেক লোক আছিল, কিন্তু এই লোকবোৰ থকাৰ পিছত তেওঁ এগৰাকী প্ৰকৃতিক বন্ধুৰ অভাৱত নিজকে অতি অলক্ষৰীয়া অনুভৱ কৰিছিল। কাৰণ যদিও তেওঁ বন্ধু বৰ্গৰ লগত হাঁহি ধেমালি কৰি থকা বতৰা পাৰিছিল, তথাপিও এজনৰ লগত অন্তৰংগ কৰিছিল, সকলো কথা আদান প্ৰদান কৰিব নোৱাৰিছিল, কেৱল গতানুগতিকভাৱে কথা বতৰা পাতিছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ল তলত প্ৰশ্নবোৰ অৰ্থ শব্দ সমাপ্ত চাই নিজৰ বহীত লিখা। নম্বৰ প্ৰশ্নটো হ'ল কৃতি কোন? এনি ফ্ৰাংকে কৃতি বন্ধু হিচাপে কিয় গণ্য কৰিছিল? বুজাই লিখা। উত্তৰ: কৃতি হ'ল এনি ফ্ৰাংকৰ ডায়েৰীৰ নাম। এনি ফ্ৰাংকৰ জীৱনতকৈ প্ৰাকৃতিক বন্ধুৰ আগমন ঘটা নাছিল। তেওঁৰ বহুতো বন্ধু অনুৰাগী আৰু আন্তৰিক সপোনৰ সংযোগ আছিল, যদিও তেওঁ এওঁলোকৰ লগত কেৱল গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু অন্তৰ উপাজি সকলো কথা আদান প্ৰদান কৰিব নোৱাৰিছিল। গতিকে ডায়েৰীখনক প্ৰকৃতিক বন্ধু হিচাপে গণ্য কৰিছিল। তেওঁ এইখন নাম ৰাখিছিল কৃতি আৰু ইয়াৰ অন্তৰ্গত সকলো কথা লিখি থৈছিল। 4 নম্বৰটো হ'ল এনি ফ্ৰাংকে ডায়েৰীৰ প্ৰতি আকাৰত প্ৰকাশ হোৱা কোনো আগভাগ লিখিছিল। তেখেতে এই ডায়েৰীখন কোনখন পুথি আকাৰত প্ৰকাশ কৰিছিল? উত্তৰটো হ'ল এনি ফ্ৰাংকে ডায়েৰীখনৰ পুথি আকাৰত প্ৰকাশ কৰা তেওঁৰ দেউতা অটো ফ্ৰাংক আগভাগ লৈছিল। এনি ফ্ৰাংকে ডায়েৰীখনৰ পৰা সেই সময়ৰ বিভিন্ন কথা জানিবলৈ পাৰে। পুথিখনত এনি ফ্ৰাংকে নিজ উপলব্ধি সুন্দৰকৈ বৰ্ণনা কৰিছিল। প্ৰথম অৱস্থাত এনি ফ্ৰাংকে নিজৰ বাবে ডায়েৰী লিখিছিল, যদিও 1944 চনৰ কোনো এখন দিশত ইংলেণ্ডৰ চৰকাৰে এজন বিশেষজ্ঞ ইংলেণ্ডৰ পৰা অনাতৰম যোগে ঘোষণা কৰা যুদ্ধ হ্ৰাস কৰাৰ পিছত তেওঁ জাৰ্মান বৃহত্তম অঞ্চলত বাস কৰা যিসকল হিটলাৰৰ লোক যুদ্ধৰ সময়ত দুখ যাতনা ভোগ কৰিছিল, তেওঁৰ সাহস গ্ৰহণ কৰি আৰু সেই জনসাধাৰণৰ বাবে প্ৰচলন কৰিছিল। বিশেষজনৰ এই কথাৰে অনুপ্ৰাণিত হৈ এনি ফ্ৰাংকে জনসাধাৰণৰ বাবে প্ৰচলন কৰিছিল। বিশেষজনৰ এই কথাৰে অনুপ্ৰাণিত হৈ এনি ফ্ৰাংকে ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰি সিদ্ধান্ত গ্ৰহণ কৰি আৰু ডায়েৰীখনৰ ইতিমধ্যে লিখিত কথাবোৰ সম্পাদন কৰি পুথিত উলিয়াইছিল। এনেদৰে এনি ফ্ৰাংকে 1948 চনৰ 1 অক্টোবৰলৈ ডায়েৰী লিখা আৰু 8 আগষ্ট তাৰিখে এনি ফ্ৰাংকে তেওঁৰ পৰিয়ালটোৰ অন্যান্যসকলক লুকাই থকা স্থান আৰু নাজী বাহিনীৰ লোক আটক কৰি দিছিল। বন্দী অৱস্থাত আহাৰৰ অনিগ্ৰহ কৰি ব্যৱস্থাকৰণ পৰিৱেশ
মাক বাপেকে আৰু ইয়াৰ মূৰ্তি হয় একমাত্ৰ দেউতাই নাজী বাহিনী মোকলৰ পৰা জীৱন ৰূপত বাচি আহে। যুদ্ধ চাপ একাই পাছত তেখেতৰ জীৱনৰ এক ডায়েৰীখনৰ প্ৰথম অৱস্থা উপলব্ধ কৰে আৰু সম্পাদন কৰি পুথি আকাৰে প্ৰকাশ কৰে। 5 নম্বৰটো হ'ল এনি ফ্ৰাংক আৰু আইতাৰ সম্বন্ধ কেনে আছিল? আইতাৰ মৃত্যুৰ বাবে তেওঁ কি কৰিছিল? এনি ফ্ৰাংক আৰু তেওঁৰ আইতাৰ সম্বন্ধ অতি মুখৰ আছিল। তেওঁ আইতাক বৰ ভাল পাইছিল। 1941 চনৰ গ্ৰীষ্ম সময়ত আইতাৰ অসুখৰ বাবে অন্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল আৰু 1942 চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হৈছিল। মৃত্যুৰ পিছতে এনি ফ্ৰাংকে প্ৰতিটো মুহূৰ্ততে আইতাকৈ বৰলৈ মনত পৰি আছিল। 1942 চনত এনি ফ্ৰাংকৰ জন্মদিনৰ জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ মৃত্যুত তেওঁ এডাল মম জ্বলাইছিল। পাঠৰ পঢ়ি এনি ফ্ৰাংকৰ সেই সময়ৰ মনত ভাৱনা বিশেষ লিখা। উত্তৰটো এনি ফ্ৰাংকৰ চিন্তাৰ পৰিধি অতি বহল আছিল। মাত্ৰ 13 বছৰ বয়সতে তেওঁৰ ডায়েৰী লিখাৰ কাম আৰম্ভ হৈছিল। 13 বছৰীয়া কুশলী এগৰাকীৰ চিন্তা ভাৱনাৰ বিষয়ে জানিবলৈ কোনো ব্যক্তি হ'বলৈ আগ্ৰহী হ'ব পাৰে, সেই বাবে তেওঁ মনৰ সকলো কথা উজাৰিছিল। ডায়েৰীয়ে পাঠৰ ব্যক্ত কৰিছিল। এই এনি ফ্ৰাংকৰ চৌপাশে মাক দেউতাক, আগ্ৰহী স্বপন, বাপেক, বন্ধু আদি অনেক লোক আছিল। যদিও মনত সকলো ভাৱ অনুভূতি প্ৰকাশ কৰিব পৰা এজন প্ৰকৃত বন্ধুৰ বৰ অভাৱ আছিল। সেয়েহে মনৰ সকলো ব্যক্তিগত কথা তেওঁ ডায়েৰীৰ পৃষ্ঠাত প্ৰকাশ কৰিছিল। ডায়েৰীৰ পাতত এখন এনি ফ্ৰাংকে তেওঁৰ আইতাৰ সম্বন্ধৰ কথা প্ৰকাশ কৰিছিল। আইতা আৰু তেওঁৰ সম্পৰ্ক অতি মধুৰ আছিল। আইতাৰ মৃত্যুৰ পাছত এনি ফ্ৰাংকে তেওঁৰ জন্মদিনৰ দিনত এটা মমবাতি লগাই আইতাৰ মৃত্যুত এডাল মমবাতি জ্বলাইছিল। এনিৰ ভুক্তি পাঠৰ পৰা আমি এনি ফ্ৰাংকৰ মনোভাৱৰ বিষয়ে জানিব পাৰোঁ। 7 নম্বৰটো আছে পাঠৰ অতিথি অনুৰূপ প্ৰতিটো একেটাই উপসৰ্গ যোগ কৰি হোৱা শব্দটো কেনেকৈ বিচাৰি আহোঁ। অতিথি গ্ৰহিত, অনুপ্ৰাণিত বা অনুবাদ বা অনুষ্ঠিত। প্ৰতিদিন, প্ৰতিবিন্দু, প্ৰত্যাশিত। 8 নম্বৰটো হৈছে উত্তৰ শব্দ। স্থায়ী, অস্থায়ী, প্ৰকাশ, অপ্ৰকাশ, ভোগ, দুৰ্ভোগ, মৈত্ৰী, বিস্তৃতি, সমাপ্ত, অসমাপ্ত। আড়ম্বৰ, অনাড়ম্বৰ, ধৈৰ্য, অধৈৰ্য। যাতনা, কৰুণ কাৰণত, কৈশোৰী, বালিকা, মৃত্যু, মৰণ। বৰষুণ, সৰল বাক্যবিলাক, যৌগিক বাক্য, জটিল বাক্য, তলত দিয়া বাক্য ৰচনা কৰি উত্তৰটো হৈছে এইটো বাক্য ৰচনা কৰা। অতি পলমে, ভুক্ত ঘটনাকৈ অতি পলমে এই অঞ্চলত বিয়পি পৰিল। হাঁহি ধেমালি, কণ কণ ছোৱালীবোৰৰ হাঁহি ধেমালি গোটেই ঠাইখিনি মুখৰিত হৈ উঠিল। ৰূপান্তৰিক তাপ, পাতে বৰফ গলিলে পানীলৈ ৰূপান্তৰিত হয়। অন্তৰ্গোপৰ ল'ৰা, ৰজাই সৈন্যৰ পৰা হাত সাৰিবলৈ বাবে গৰম পানীৰে নগা পাহাৰত আত্মগোপন কৰি আছিল। চিঠিপত্ৰৰ সহায়ত খা-খবৰ বা বাতৰি আদান প্ৰদান কৰা হয়। দুখ যাতনা, বানপানীৰ সময়ত মানুহৰ দুখ যাতনা কোলাব পাচিয়ে নধৰা হয়। এইবিলাক বিশ্ববিখ্যাত। এই এনি ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত গ্ৰন্থ। আদান প্ৰদান, আজিকালি মানুহৰ কাগজৰ মুদ্ৰাৰ সহায়ত বয় বস্তু আদান প্ৰদান কৰে।
চিন্তা ভাৱনা এটা বুঢ়া বয়সত চিন্তা ভাৱনা কৰি থাকি মনটো কষ্ট দি উচিত নহয়। তারপরে নিফ্রাং এইবিলাক তারপরে পাঠ্য শেষ হচ্ছে। ধন্যবাদ সকলকে স্বাগতম জানাইছোঁ অল এডুকেশ্যনত। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি মোক মোৰ এই ভিডিঅ' বনোৱাত কিছু বা ভুল হৈ থাকে মোক ক্ষমা কৰি দিবা। বাই।